নমস্কাৰ পুনৰ এবাৰ স্বাগতম জনাইছো আপোনালোকক কাজিৰঙা নিউজলৈ মই জিজ্যোতি লস্কৰে লৈ আহিছো এই মুহূৰ্তৰ আন এটা বিগ ব্ৰেকিং নিউজ 13 জন পুনৰ ধৰা পৰিছে কোভিড পজিটিভ অসমত আৰু এই তথ্য জনাইছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁ জনাইছে এলাৰ্ট 13 নিউ কেसेस অফ COVID-19 পজিটিভ ৰিপৰ্টেড স্ৱাব ফৰ টেষ্টিং টেকেন বিফৰ পিপল সেন্ট ফৰ কোৱাৰেণ্টাইন 7 ফ্ৰম কামৰূপ মেট্ৰ' 6 ফ্ৰম গোলাঘাট ডিষ্ট্ৰিক্ট আৰু ইয়াকে লৈ 539 জনলৈ বৃদ্ধি অসমৰ মুঠ কোভিড পজিটিভৰ সংখ্যা পজিটিভ ৰোগীৰ সংখ্যা আৰু 470টা কেছ এতিয়াও এক্টিভ হৈ আছে ৰোগী চিকিৎসাধীন হৈ আছে 470 জন ৰোগী এতিয়াও চিকিৎসাধীন হৈ আছে আৰু 539 জনলৈ বৃদ্ধি 500 ঘৰ অতিক্ৰম কৰিয়ে 539 550 হ'বলৈ গৈ আছে 539 জনলৈ বৃদ্ধি অসমৰ কোভিড পজিটিভৰ ৰোগী এই মুহূৰ্তৰ ব্ৰেকিং নিউজটো হ'ল যে 13 জন পুনৰ ধৰা পৰিছে তাৰে 7 জন কামৰূপ মেট্ৰৰ আৰু 6 জন গোলাঘাটৰ বুলি তেওঁ জনাইছে আৰু এইখিনিকে লৈ আজি এই 13 জনকে লৈ 539 জনলৈ বৃদ্ধি এই মুহূৰ্তত অসমত কোভিড পজিটিভ ৰোগীৰ